মেলা চাব আহিলো কেনেকুৱা ফিল হৈছে Hello everyone, welcome to my YouTube channel. পুনৰবাৰ মোৰ চেনেল দিলে সকলোকে স্বাগতম জনাইছোঁ আপুঙম লেকঙক চেনেল চপৰ কুমৰকচুদু সমূহ অসমবাসীলে মোৰ ফালৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ মা দেৱীয়ে সকলোকে কুশলে ৰাখে যেন তাৰে কামনা কৰিছোঁ अरे जब ज़्यादा पढ़ने माजे को छुपा ये मम्मी का अपना लाइफ थी ओके ফ্ৰণ্টত গণেশ মূৰ্তি এটা থৈ দিছে গণেশ আছে ইয়াতে হাত ধুবৰ কাৰণে এনেকৈ মূৰ্তি এটাৰ লগতে লগাই থৈ দিছে চাওক মা দুৰ্গা দেৱীক সেৱা কৰিবলৈ উঠি গৈ আছোঁ সেয়া মোৰ লগৰজনী আৰু মই ইফালে ভিতৰত বহুত মানুহ বহুত মানুহ ইয়াৰ মাজতে আমি সেৱা কৰিলোঁ এতিয়া আমি দোকান এখনত সোমালোঁ পূজা চোৱাৰ মাজতে দোকানত সোমাবলগীয়া হ'ল কাৰণ মোৰ লগৰজনীয়ে তাইৰ দেউতাকৰ কাৰণে এটা স্মাৰ্ট LED TV ল'বৰ কাৰণে দোকানখন বহুত ডাঙৰ হয় গগামুখ ধেমাজি ৰোডত আছে দোকানখন আপোনালোকেও আহিব পাৰে ইয়ালে বহুত ডাঙৰ হয় দোকানখন কিবা খাবলৈ গৈ আছোঁ মোৰ লগৰ কেইজনৰ লগৰ এজনক লগ পালোঁ চ' ইয়াতে হোটেলত সোমাইছোঁ আমি চাহ নাপায় ইয়াত চাহ খাবলৈ আহিলোঁ চাহ নাপায় এতিয়া ইয়াতে আমি হোটেল জয়ন্তীত চাহ খাবলৈ আহিছিলোঁ কিন্তু ইয়াতে বোলে চাহ নাপায় অকল ভাতে দিয়ে ঘূৰি গ'লোঁ আমি জয়ন্তী হোটেলত চাহ নোপোৱাৰ কাৰণে আমি সুজন হোটেলত আহিলোঁ
আঁকিব দিয়া নহ'লে ন পতুলা বজাই বহুত ডাঙৰ ডাঙৰ পুতলা আছে দোকান কেইটা বিহু বুলি বহুত পূজা বুলি বহুত ৰং পিছত আহি আছো टेबल टाइप लंगे আমি আকৌ সন্ধিয়া নাটক চাব আহিলোঁ আমাৰ ইয়াত নাটক চলি আছে মিচিং নাটক लोग